তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং পানী ষ্টেচন ছাইডৰ বিটু মুণ্ডা ওৰফে দেৱ মুণ্ডা নামৰ 19 বছৰীয়া যুৱকজন সন্ধানহীন। জানিব পৰা অনুসৰি যুৱকজন যোৱা 22 এপ্ৰিল তাৰিখে মাজনিশা পুৱাপাতি এৰি বাহিৰলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। পিছে এই মুহূৰ্তলৈকে আৰক্ষী তথা পৰিয়ালৰ লোকে বিটু মুণ্ডা ওৰফে দেৱ মুণ্ডাৰ কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। যুৱকজনৰ কোনো লোকে সন্ধান পালে 8876460673 নম্বৰত যোগাযোগ কৰাৰ লগতে আৰক্ষীক পঠাবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। ভাত পানী ঠিকে খালোঁ লগতে আমি খাই মেলি আমিও নিজে বিচনা শুই গ'লোঁ, সিও শুই গ'ল। তাৰপিছত ৰাতি ওলালে তোমাৰ মানে ওলোৱা সময়ত মই মানে এইটো চিকাৰীটো আৱাজটো শুনিলোঁ। তাৰপিছত কি মই ভাবিছোঁ আহিব এতিয়া পেচাবত গৈছোঁ আহিবই আৰু অলপ দেৰি হৈ গ'ল অহা নাই। তো মই কি ভাবিলোঁ ল'ৰাটো ক'ত গ'ল, ওলাই পেলাই চাইছোঁ গোটেইখিনি চাই শুনিলোঁ মোবাইল জ্বলাকৈ নাই। তাৰপিছত মই মোৰ ভাইক উঠালোঁ, তাৰপিছত মোৰ ভনীটোক উঠালোঁ জাৰানীজনী। সিও উঠি কিনে চবক চালে, চব ফোন কৰিলে, চবে উঠিলে, তো গোটেই বিচাৰিছে নাই। কেতিয়াৰ ঘটনা এইটো? এইটো দেওবাৰ আপোনাৰ 11টা 40। আজি কিমান দিন হ'ল? আজি 4 দিন। 4 দিন হ'ল। ৰাতি কেইটামান বজাত ওলাইছিলে ঘৰৰ পৰা? 11টা 40 পৰা ঘূৰি চাইছোঁ তো 11টা 40। এনে আপোনালোকৰ ঘৰত আগত কিবা হাই কাজিয়া হৈছিলে নেকি? এনে হাই কাজিয়াটো নাই হোৱা নাই। লগৰটো সেইদিনাখন মানে ঘৰৰ পৰা ওলাই গ'ল মানে যে আমি ৰখাব কোচিছ কৰিলোঁ মানে নোৱাৰিলোঁ। ইমান মানে তাৰ গাত মানে নাজানো কি হৈ আছিল মানে ঘৰতে মানে প্ৰায় 2 মাহমান হৈছে ঘৰতে এনেকুৱা নিজৰ ৰুমতেই গৈ থাকে, কাৰো লগত কথা বতৰা নাপাতে, শুয়ে থাকে খালি মাত নেমাতে। জাগুনৰ পৰা শ্যাম যাদৱ ৰিপৰ্টছ AWN 24 নিউজ। অমিয়া দেৱী কলা কেন্দ্ৰৰ বিগত 3টা বছৰৰ ধৰি এইবাৰে সুন্দৰ বিষয়বস্তুৰে আকৰ্ষণীয় নৃত্য নাট্য অনুষ্ঠান লৈ বিহু মঞ্চৰ বাবে সাজু হৈছে।